কেনেকুৱা বাৰু আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে ভালে কুশলে আছে। পোনপ্ৰথমতে মই প্ৰিয়া গগৈ আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। স্বাগতম স্বাগতম আজি স্বাগতম। আমি দেখাব বিচাৰিছোঁ যিহেতু আজি আমি ফ্ৰী আছোঁ, মানে ডিউটি আছে। হয়, মোৰ ডিউটি আছে বাৰ লগত। গন্তি নাই নাই, এতিয়া ডিউটি 8:30 পৰা আছে ন? ডিউটি 8:30 পৰা ৰাতিপুৱা 6টালৈকে। তাৰ আগতে চৰি 6টালৈকে নহয়, 4:30লৈকে। 4:30 তাৰ আগতে বনাই মেলি খাই মেলি যাব লাগিব আৰু ন। তো যিহেতু ফ্ৰী আছোঁ ভাবিছোঁ মই আজি আচাৰ বনাম, জলফাই আজি আচাৰ জলফাই আচাৰ বনাব। তাকে আমি ফ্ৰী থাকিলে মানে আমি কি কাম কৰোঁ তাকে আপোনালোকক দেখাম বুলি মনতে ভাবিছোঁ। মানে ফেচিয়েল কৰিছে, কিছুমানে ফেচিয়েল কৰিছে। তাৰপৰা আমাৰ ডিউটি আছাৰ কাৰণে এগৰাকীয়ে আমাৰ চবৰ কাৰণে ভাত বনাইছে। তাৰপৰা শান্তি প্ৰিয়া ফ্ৰী আছে। অ'কে, প্ৰিয়া গগৈ ফ্ৰী আছে। চ' প্ৰিয়া গগৈ ভাবিছে যিহেতু মোৰ তাইৰ ডিউটি চিউটি একো নাই, আপোনালোকে জানে চাগে তাইৰ ভৰিটো অলপ ফ্ৰেকচাৰ হৈ আছে, গতিকে তাইৰ ডিউটি চিউটি মানে একোৱে পৰা নাই। সেইকাৰণে তাই ভাবিছে কি ৰেষ্টত আছে যদিও মানে আচাৰটোকে বনাই দিয়ক আৰু আমাৰ ভাতৰ লগত খাবলৈ অলপ আচাৰ মন যায় ন, চবৰেতো মন যায় আচাৰ খাই। যিহেতু এতিয়া জলফাই দিন চলি আছে, যি হওক যেনেকে যেনে ট্ৰাই কৰিব লাগে আৰু আপোনালোকক চবলৈকে মোৰ এটা অনুৰোধ যে শান্তিপ্ৰিয়া ভৰিটো বহুত বেছিকৈ দুখ পাই আছে। আপোনালোকে চবেই আশীৰ্বাদ কৰক যাতে তাই অতি সোনকালে সুস্থ হৈ উঠে আৰু নিজৰ কৰ্তব্যখিনি তো তাই সোনকালে ঠিক হৈ যাতে নিজৰ কৰ্তব্যখিনি কৰিব পাৰে। এতিয়া আহকচোন চাওঁ চবেই কি কামত ব্যস্ত আছে। আমাৰ প্ৰথমতে নেন্সিটো এইটো কামত ব্যস্ত, চেণ্ডেল কামুৰি আছে। একদম লোকৰ জোতা চেণ্ডেল যিমান পাই আনি পেলাই আমি য'ত শুওঁ তাই য'ত শুৱে মানে তাত ভৰ্তি কৰি থাকেহি। দেখিছেনে বাৰু? একদম তাই জোতা চেণ্ডেল কামত এক্সপাৰ্ট। বাকী আমাৰ ইয়াৰ ৰূপালী নৰহে বনাবলৈ লৈছে। তুমি কি বনাবা আজি ৰূপালী নৰ? কি বনাবি? মই মাছ বনাম, মাছ আজি বজাৰৰ পৰা কি মাছ আনিলি? ভাঙন মাছ। ভাঙন মাছ বনাব। বইল না ফ্ৰাই? ভাঙন মাছ বনাব তেখেতে আজি। তাই আজি ভাঙন মাছ। এতিয়া আমাৰ চা মাছলি দেখাই দিম। মাছলি এইয়া চাওক গাইছ, ভাঙন মাছ, মজা মাছকেইটাও ন, মজা। 50 টকা পোৱা। 50 টকা পোৱা আমাৰ হেৰি। তো এইফালে আমি আজি আনিছোঁ 200 টকা কিলো কচ মাছ। 200 টকা কিলোত কচ মাছ একদম। এয়া চক কি ধুনীয়া পিছে। প্ৰিয়া গগৈ চব ভাজি আছে। এয়া প্ৰিয়া গগৈ চব বাজিছে। এয়া প্ৰিয়া গগৈ, এয়া আমাৰ সেইদিনাখনি কুকমেণ্টে লগ পাইছে আৰু স্পেচিয়েল কুকমেন এয়া মাছ আঞ্জা বনাব লৈছে। এয়া তো এয়া মাছ ফুটিব দেই। এয়া প্ৰথমতে আমাৰ হেৰিটো বনাই লৈছে ন, সেইটো কি বুলি কয়? চব ভাজিছোঁ। চবটো মানে হেৰিত যাবনে নাযায়? এইটো কি মেগী? চৰি মেগী আহিছে, আমাৰ মেগী বনাইছিলোঁ যে সেইটো কাৰণে মেগী খিনিটো আহিয়ে আছে। অলপ তুমি খাবা, ইমান নিদিওঁ আৰু আচাৰত দিম বুলি ভাবিছোঁ। তো আৰু বেলেগ সদস্যও আছে কিবা কামত ব্যস্ত। লুডু খেলি আছে, লুডু খেলাই এজনে মোবাইল টিপি আছে। এইখিনিৰ পৰা দেখা দিয়া, ওচৰলৈ পৰা দেখা দিয়া। লুডু খেলি আছে চাব হা, এইয়া চব লুডু খেলি আছে, দেখিছেনে? এইয়া লুডু পাৰ্টি। তেখেতসকলৰ ভাত মানে বনাই আছে বেলেগে, তেখেতসকলে লুডু খেলি আছে আৰু এইগৰাকী এনেই বহি মোবাইল ব্যস্ত। বয়ফ্ৰেণ্ড চয়ফ্ৰেণ্ড আছে চাগে, সেয়া ব্যস্ত। এইখিনি জলফাইটো চবেই বইল কৰি লয়, কিন্তু মই বইল কৰি লোৱা নাই। মই 3 দিনমান নিমখত ডুবিয়াই থৈছিলোঁ, তাৰপাছত উলিয়াই আপোনাৰ ৰ'দত দিলোঁ। বাকী এইফালে মছলা খুন্দি আছে আৰু মছলা হ'লে আৰু কেৰাহীত দি দিম। বাকী আৰু এইবিলাক যিহেতু মিক্সি নাই ন, সেইটো কাৰণে গুড়ি মছলা আনিছোঁ অলপ। কিমান খুন্দনা মাৰি থাকিব। এইটো জিৰা পাউডাৰটো গুড়িটোৱে আনিছোঁ পেকেট। মছলা খুন্দিলে এইখিনি আজৱাইন খুন্দি হ'ল, এতিয়া চবখিনি খুন্দিব। এয়া চব খুন্দা আগত তুমি খাইহে লৈছা দেখোন। খাই ভাল পাব। ঠিক আছে, মছলাখিনি খুলি লওঁ, তাৰপিছত আকৌ দেখাই আছোঁ আপোনালোকক।
বৰ্তমান মছলাখিনি ৰেডি হৈছে। জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, চফ আৰু এইটো আজৱাইন, তাৰপিছত এয়া জলফাই, বাকী ভিনেগাৰ আনিছোঁ। ভিনেগাৰ আনিলে জানে এইটো আচাৰটো বেয়া পুৰিব পাৰে। এতিয়া মই কেৰাহীটো পাতিলোঁ, এতিয়া মই তেল দিম। বৰ্তমান ইমানেই দিম, হ'ব। পাছত আকৌ লাগিলে দিম। এফালে কি বনাইছে? মাছৰ আঞ্জা, গ্ৰেভিটোৱে ভাজি আছোঁ। এতিয়া তেল গৰম হোৱা নাই, হ'বহে। থোৰাকৈ গৰম होता है आओ। तेल गरम होता है तो तेल गरम होने से क्या डालता है? ये तेजपात, में तो ब्लड लिफ बोली ये क्या ब्लड लिफ क्या है? तेजपात। अच्छा, तेजपात। और ये सूखा हुआ जलेगा। इसमें तेल में दे देगा। যিহেতু তেলটো গৰম হতে অকণ টাইম লাগিব, সৰহ তেল ন, সৰহ তেল, সেইকাৰণে আমি তাৰ আগতে তুমি এতিয়া এইটো মই এইটো আচাৰটো বনাম। তেলটো গৰম হ'লে মই তোমাক মাতি দিম, তুমি এতিয়া আমাৰ ফ্ৰেণ্ডবিলাকৰ লগত স্নেক কৰি দিয়া। অ'কে, এখেতকতো চিনিয়ে পায়, মোক চিনি পায়। ৰমণী বৰা, ঘৰ যোৰহাট, বিয়া হৈছোঁ দুলীয়াজান। আচ্ছা, আৰু ঘৰত দিব নালাগে আৰু, দিয়া পায়, ইমান অপমান কৰিব নাপায়। এয়া হ'ল পপী দেউৰী। ঐ, এয়া পপী দেউৰী, চিনি পাইছে আপোনালোকে, ঘৰ ধেমাজি। তেখেত অলৰেডি ছুটি লৈছে, কাইলৈ যাব। যাবহে, ছুটি লৈ আছে। তাৰপৰা এয়া হ'ল চাবিনা ইয়াসমিন। হাই, এয়া চাবিনা ইয়াসমিন ভিডিঅ' বনি আছে। ঘৰ চাবিনা কিয় আছিলে? নগাঁও। তেখেত কাকতি। এয়া হ'ল মাধৱ কলিতা, ঘৰ শদিয়া। তেখেত যাব কাইলৈ ছুটি, আজি ছুটি গ্ৰাণ্ড হৈ গৈছে। কামান ল'লে নে? এই কামান চামান লৈ আপুনি ঘৰলৈ যা চাগে, পেকিং হৈ আছে ন? এই শদিয়া একদম কাইলৈ একদম ধুমধামকৈ যাব আৰু শদিয়ালৈ। এইফালে তেল গৰম। এই আমাৰ নেন্সি দত্ত, মোৰ টাইটেলটোকে দিছোঁ আৰু দত্ত। চাওক না, মাছপিটি পেণ্ট পাই পেলাই দিছেনে বা মোৰ ভাগত কি অৱস্থা কৰিছে, কাপোৰ আনি জপাই নাই। তাই এই কাপোৰখন গোটেই এয়া কাম। এতিয়া অলৰেডি আমাৰ তেল গৰম হৈ গৈছে। এতিয়া ইয়াত দিছে তেজপাত আৰু হেৰি জলকীয়াটো। ধুই থোৱা আছিলে সেইখন, পাৰিবা। ব্ৰেড বনাবা, ব্ৰেড গৰম কৰিব। দেখিছেনে বাৰু, এতিয়াহে হেৰি হৈছে, এই তাৰপৰা পানী পৰিলে। ইয়াৰ পৰা আবার জোল বনিছেতো, মাছৰ জোল। জলফাইখিনি দি দিম। জলফাইখিনি দি দিয়ক। মছলা ভাজি ল'ব লাগিছিলে আগতে, নহয়? যিহেতু তেলটো গৰম হৈ আছে, মই অকণমান মানে এইটো জলফাইটো ভজা লেখীয়া কৰি লৈছিলোঁ। আৰু এয়া চক কোচত আহি বহি লৈছে, ইমান তাইহে বনাব আৰু। গোটেই দিয়া নাই যে, গোটেই দিছে, গোটেইখিনি দি দিয়া। গৰম হেৰি পৰিব ন, তেল পৰিব তোমাৰ। এতিয়া মছলাখিনি ঢালি দিছে প্ৰিয়াই। মছলাখিনি ঢালি মানে ভালকৈ মিক্স কৰিব ন প্ৰিয়া? হয়। কিন্তু আপোনালোকে নাভাবিব যে গেছ লগাই থৈছোঁ বুলি, এনেই গেছৰ ওপৰত দি পেলাই সেইটো গেছ বন্ধ কৰিলোঁ। তেলটো গৰম কৰিবলৈহে মানে গেছটো হেৰি কৰা হৈছিলে। তাকে এইখিনি মছলাখিনি দি ভালদৰে লৰাই এটা বৈয়ামত ভৰাই থাকিলে, বৈয়াম বটল মাছৰ জোল বনি আছে, পুৰা ঘুটনি মাৰি আছে। ৰেড চিলি দিয়া হৈছে। ৰেড চিলি অকণমান এনেই শ্লাইড দিম, বেছিকৈ ৰেড কালাৰটো কাৰণে নে? কালাৰটো কাৰণে নে কি? অকণমান আৰু জ্বলা হ'ব।
জলকীয়াটোতো দিবই লাগিব, ভোট জলকীয়া দিম বুলি ভাবিছোঁ। ভোট জলকীয়া বজাৰৰ পৰা আনিব আচ্ছা অলৰেডি আচাৰ আমাৰ কমপ্লিট হৈ গৈছে বনাই। কাইলৈ বৈয়ামত ভৰাম আৰু অঁ হয় কাইলৈ মৰামত যাম। আৰু তাৰ লগতে আমাৰ এয়া হ'ল মাছৰ তৰকাৰী ফিছ কাৰী। এয়া চব সুন্দৰ পিচ। আপোনালোকে আহিব খাবলৈ, অঁ আচাৰো খাব মাছৰ আঞ্জাৰ লগত। একদম একদম ৱেলকাম। তাত ইয়াত লাষ্ট শেষত আমাৰ ধনিয়া দি দিব, লাষ্টত দিম আৰু অলপ ভাজিব লাগিব। সিজিব লাগিব আৰু অলপ সিজিলে ধনিয়া দি দিম আৰু হৈ যাব আৰু হৈ যাব। এখেতৰ নাম হ'ল মৌচুমী কি আছিল মৌচুমী কাকতি। অঁ মৌচুমী কাকতি। তেখেতে ফেচিয়েল কৰি আছে মাধৱী কলিতাক। গতিকে আপোনালোকক অকণমান দেখাইছোঁ। মই আপোনালোকক ক্ৰীমসমূহ মই দেখাই দিছোঁ। আপোনালোকৰ স্কিনটো যেনেকুৱা হয় তেনেকুৱা লৈ পেলাই আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। এইটো চাওক, এইটো দেখিছে, তাৰপৰা এইটো এইবোৰ কেতিয়া কেনেকৈ লগাই মই নাজানো, কিন্তু দেই এখেতেহে জানিব, মই একদম নাজানো। কি হয় আমি যে বাহিৰত ওলাই যাবলৈ নাপাওঁ হয় নাই, আৰু সুবিধা নাথাকে তেনেকৈ পাৰ্লাৰ চাৰ্লাৰ যোৱা, হয় সেইকাৰণে নিজে কৰি লওঁ আৰু শিকি পেলাই বা কিবা কৰি নহয় আৰু হয় 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 তেনেকুৱা মানে। আচ্ছা এইটো এতিয়া 2 নম্বৰ ক্ৰীম মোৰ লগাইছে। লগৰজনীক মই কৰি দিওঁ, লগৰজনীয়ে মোক কৰি দিয়ে, তেনেকুৱা আৰু তেনেকৈতো কৰিব লাগিব ন। এতিয়া এইটো 2 নম্বৰ ক্ৰীমটো লগাইছে। স্কাৰ্ফ অঁ স্কাৰ্ফ বুলি কয়, গাত লোৱা স্কাৰ্ফ নহয়, বেলেগ স্কাৰ্ফ চাগে, মোক কোৱা ভুল হ'বও পাৰে, কাৰণ মই এই বিষয়ে সবিশেষ নাজানো। আৰু একচুৱেলি ক'বলৈ গ'লে মই আজিলৈকে কৰিও পোৱা নাই দেই। কাইলৈ কৰি দিম মই। মোক নালাগে নেকি। নাই কৰি দিম। আমাৰ হেৰি মাছাজ কৰা মানুহ টোপনি গ'ল আকৌ অলৰেডি। ঐ টোপনি গ'লি চাচোন, জোকাই চা। হেল্ল' অঁ আছে জিন্দা। তাকে দেই এয়া চাওক। প্ৰিয়া গগৈ ব্লগটোত লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব দেই। আৰু কাষতে থকা বেল আইকনটো বজাই দিব আকৌ। বেল আইকনটো কাষতে পাব, বজাই দিব। একদম বজাই দিব দেই, একদম তেতিয়াহে পাব আকৌ আমাৰ আপডেট ভিডিঅ'বোৰ। যদি আপোনালোকৰ আমাৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দবাই দিব। বৰ্তমান কেলিয়ে টাটা বাই বাই। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। কোৱা কিবা এটা। টাটা বাই বাই আৰু।